তো এখন হল মছবৰৰ মেডিকেল ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেল লেখা আছে হল আমাৰ হাইস্কুলখন Hey guys, welcome back to my YouTube channel Oviras Vlog. তো সকলোৰে ভাল চাগে তো আজি আমি তিনিজন ওলাইছো মই আৰু আজি বহুত লগ যাব আমাৰ পুৰণা যিকেইটা মানে আমি লগ আছিলোঁ বহুত যাব কাৰণ আজি মানে হাইস্কুলত আমাৰ ৰাতি এতিয়া ফাংচন আছে মানে গায়ক চাই আহিব তিনিটা না চাৰিটা গায়ক মাতিছে তো আজি মানে সোণালী জয়ন্তী পাতিছে আমাৰ হাইস্কুলত তো জলকতে ভিডিঅ'টো শেষলৈকে চাব মানে এটা বস্তু ভালো লাগিছে এটা বস্তু বেয়া লাগিছে কাৰণ মানে আজি মানে মই হাইস্কুলত পঢ়াৰ প্ৰথমবাৰ মানে আজি ফাংচনটো পাতে দিনত শেষ হয় কিন্তু আজি প্ৰথমবাৰৰ কাৰণে ৰাতি পাতিছে আৰু এটি বস্তু মানে বেয়া লাগিছে কি আমি মানে হাইস্কুলৰ পৰা ওলাই অহাৰ পিছত মানে ৰাতি মানে ফাংচনটো হ'ল এটি বস্তু বহুত মানে বেয়া লাগিছে মানে হাইস্কুলখন আমাৰ ইয়াৰ পৰা মানে আমাৰ ঘৰৰ পৰা কমেও 1.5-2 কিলোমিটাৰমান হ'ব তো আমি চাইকেল লৈ অহা কথা আছিল কিন্তু বুলি আহিলোঁ ৰাতি কাৰণ দেৰি হ'ব আহোঁতে তো সেইকাৰণে আমি বুলি আহিলোঁ বেছি দূৰ নহয় যাব পাৰিম বুলিয়ে মছবৰ মানে মেডিকেল তো এইখন লেখা আছে ইয়াত ডক্টৰ ৰবি বড়ো চিভিল হস্পিটেল তাত হ'ল আমাৰ মেইন চকটো মছবৰৰ তো ইয়াত এখন দলং আছে মানে দলংখন মানে ভাঙিছে তো এতিয়া ভাল কৰি আছে তো ওই চাইডেদি এটা মানে ৰাস্তা বনাইছে তো ৰাস্তা মানে দলং টাইপৰ তো সেয়েদি আমি মানে মানুহবিলাকে বুলি চাইকেল লৈ যায় গাড়ী চাড়ী নিব নোৱাৰে তো এইখন দলং এইটো এনে সৰু চাইকেল নিব পৰাকৈ বনাইছে মানে মানুহ চানুহ বুলি যাবকে তো এইখন হ'ল আমাৰ দলংখন মানে ৰাস্তা মানে ভাল কৰোঁতে মানে দলংখন সৰু আছিল তো ডাঙৰ কৰিব এইবাৰ ৰাস্তাটো যিহেতু বঢ়াইছে তো এইখন হ'ল দলংখন এতিয়া মছবৰৰ মেইন চক আহি পালোঁ তো এইবিলাক মানে ৰাস্তা বনাই আছে ৰাস্তাই কাষত ড্ৰেইনবিলাক বনাই আছে মানে তো এই ভাঙিছে তো ইবাগৰ মানে বনাব পিছত এইখন বনা নাই বৰ্তমান ইবাগৰ লাইনটো বনাইছে তো এই আগত হ'ল আমাৰ মানে হাইস্কুলখন তো জলকতে হাইস্কুলৰ মানে ফিল্ডখন যোনখনত মানে হাইস্কুলত খেলা চেলা হয় লগতে ফুটবল ক্ৰিকেটো মানে খেলা যায় আৰু সেইখন হ'ল আমাৰ হাইস্কুলখন বৰ্তমান হাইস্কুলৰ ভিতৰত আমি সোমোৱা নাই তো সোমাম তো এইভাগে মানে অলপমান ফুৰিবলৈ আহিছোঁ তো এই মাহান আছে চলি তো চিনি পোৱা নাই তো লাইটটো দি লৈছোঁ এইকেইটা আছে এই মাহান আৰু আছে তো আমি মানে ফুৰিব আহিছোঁ তো এতিয়া ভিতৰত যাম তো হ'ল আমাৰ হাইস্কুলখন মেইন চকখন চক এয়া এখন দোকানত লাইট জ্বলিছে তো কেইটামান দোকানত লাইট জ্বলিছে মেইন চকটো দিয়ক মেইন চকটো তো চব মানে চান্নাটা আন্ধাৰ এতিয়া কলেজৰ মানে কিবা কম কলেজৰে হাইস্কুলৰ আমাৰ মানে গায়ক চায়ক মানে সেই হ'ল বুলি কয় শেষ হ'ল তো এতিয়া চব চলি ওলাই আহি আছে তো এই পিছত দেখি দেখিছে মানুহ চিনি নাপাই দিয়কচোন তো এয়া তো এতিয়া ঘৰত যাই আছোঁ আমি তো এয়া বেলগুৰি চক আহি পালোঁ আমি তো গাইছ এই আমি আমাৰ গাঁৱত মানে এণ্ট্ৰি কৰিলোঁ তো পিছত আহি আছে তো ইনফালে আছে তো বৰ্তমান আমি গাঁৱত এণ্ট্ৰি কৰিলোঁ এতিয়া মানে ঘৰত যাই আছোঁ তো ভিডিঅ'টো বেছি নহয় 3 বা 4 মিনিটৰ ভিডিঅ' হৈছে কি দেখাম আৰু স্কুলখনতো দেখাই নহ'ল আৰু মানে গানো মানে গায়ককো মানে ভালকৈ মানে দেখুওৱা নহ'ল মানে ফাংচনত তো যিয়ে নহওক নেক্সট ব্লগত লগ পাম তো ইবাৰে পৰা মানে কি কৰিম মানে যি পাওঁ তাকে মানে লং ব্লগ টাইপৰ বনাই দিম মানে 8-9 মিনিটৰ এনেকৈ মানে 3-4 মিনিটৰ মানে ভিডিঅ' নবনাওঁ আৰু তো যিয়ে নহওক ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ হৈছে তেনেহ'লে ছাবস্ক্ৰাইব এটা মাৰি দিব তো দিয়ক বাই বাই টাটা চি ইউ
যাওঁ যদিও সপোনে তোমাৰে নাম কয় তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয়